নমস্কাৰ মই বিনিতা গৰে পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু চাওঁতে চাওঁতে বহাগ বিহু পালেহিয়ে মাত্ৰ এটা দিন বাকী আছে বহাগ বিহুলে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আৰু মোৰ কিন্তু ইমান ভাল নহয় আপোনালোকে নিশ্চয় মোৰ মাতটো শুনি গমে পাইছে মাতটো একেবাৰে ভাগি আছে চৰ্দি ভালকে নাই লগা কিন্তু ডিঙিটো খুব চেৰচেৰা আছিলে কেইদিনমানৰ আগতে তাৰ পাছত এতিয়া মাতটো নিজে নিজে ভাগি গ'ল যি নহওক বাৰু আপোনালোকে বাৰু বিহুৰ আয়োজন কৰিলে নে কেনেকৈ বিহুৰ আয়োজন কৰিলে নিশ্চয় আপোনালোকে জনাব কমেণ্টত আৰু ৰঙালী বিহুৰ কাৰণে যেহেতু মাজত মাত্ৰ এটা দিনহে বাকী আছে সেয়ে ভাবিলোঁ আজি মই ব্লগটো মানে ভিডিঅ'টো এতিয়া 3টা বাজিলে পিছবেলাৰ পৰাহে আৰম্ভ কৰিছোঁ আগবেলা একেবাৰে সময় নহ'ল একচুৱেলি ল'ৰা স্কুল নিবলগীয়া হ'ল সেইকাৰণে এতিয়া এইখিনি সময়ৰ পৰা কেনেকৈ পাৰ কৰোঁ সেইটোকে দেখুৱাম একচুৱেলি এইটো ভিডিঅ' মই ৰঙালী বিহুৰ কাৰণে কেনেকৈ আয়োজন কৰিছোঁ কি যোগাৰ কৰিছোঁ তাৰে অকণ আভাস দিম বুলি ভাবিছোঁ দেখুৱাম বুলি ভাবিছোঁ আৰু মই কেনেধৰণে ৰঙালী বিহু আয়োজন কৰিছোঁ ভিডিঅ'টো মই আজি শেষ নকৰোঁ কাইলৈকে ৰাখিম এই ভিডিঅ'টো মই গৰু বিহুৰ দিনাখনে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম কাৰণ কেলেনো মই দুদিনৰ ভিডিঅ' বনাম ভাবিছোঁ দুদিনৰ ভিডিঅ' বনাম বুলি কাইলৈ কিছুমান আয়োজন আছে সেইখিনিও এইটো ভিডিঅ'তে মই যোগ কৰি মানে একেলগে এডিট কৰি আপোনালোকৰ মাজলৈ গৰু বিহুৰ দিনাখনে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম যি নহওক বাৰু আপোনালোকে বাৰু ৰঙালী বিহু কেনেকৈ আয়োজন কৰিছে নিশ্চয় কমেণ্টত জনাব আৰু কয়বাৰ কৈছোঁ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া পিছৰখিনি চাই লওক আৰু কেনেধৰণে কি আয়োজন কৰোঁ চাই থাকিব তেতিয়া সম্পূৰ্ণকৈ ভিডিঅ'টো যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে আৰু নতুনকৈ অহাসকলে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবই মোৰ ভিডিঅ'বোৰ নটিফিকেশ্যন পাবলৈ হ'লে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি অল কৰিবই লাগিব যি নহওক বাৰু তেতিয়াহ'লে পিছৰখিনি চাই থাকক কি হয় পিছৰ খালে নেকি চাগে ঠিক নাই পানী লাগি তেন্তে নাই আছোঁ তথাপিও পিঠা খুন্দিবলৈ এৰা নাই বিহুলৈ বুলি পুৰা ঠিকি দিছে মায়ে পানী লাগি আছে তথাপিও পিঠা খুন্দিছোঁ উপায় নাই আৰু পিঠা খুন্দি হ'ল পিঠা খুন্দি হোৱাৰ পাছতে এয়া প্ৰথমতে তিল পিঠাখিনি বনাই লৈছোঁ আৰু বিহু বুলি ক'লে তিল পিঠা কেইটামান নহ'লে ভালেই নালাগে খোলাত দিয়া বুলি কয় আমি তিল পিঠা বুলি কওঁ সকলোৱে বেলেগ বেলেগ ভাগে কয় আৰু জুইতে বনাইছোঁ মই জুইত বনাই ভাল পাওঁ যিকোনো পিঠা প্ৰায় জুইতে বনাওঁ লস্কৰা আদি কৰি গোটেইখিনিয়ে তেতিয়াহ'লে পিছৰখিনি চাই থাকিব আৰু কি হয় এফালে একদম দাঁত উলিয়াই পিঠা বনাই আছোঁ ভতিজাজনীয়ে ভিডিঅ' কৰি আছিলে কিবা কিবি কৈ আছে মই সেইকাৰণে ভইচ অভাৰ দিবলগীয়া হ'ল তাৰমানে শুনিব নোৱাৰা কথা কিছুমান দি আছে গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট দিনাখন পিছদিনাখন মাত্ৰ বহাগ বিহুলৈ আজিয়ে দিনটো বাকী আছে কাইলৈ হ'ব গৰু বিহু মই গা পা ধুই আজৰি হেনাও সানিলোঁ বিহুৰ কাৰণে আৰু এফালেও ভতিজাজনী হেনা সানিছে লগতে বেৰ মুচিছে দেখিছে নাই ধুনীয়া প্লাষ্টাৰ কৰিছে আলহী আহিব গাভৰু ছোৱালী থকা ঘৰ এইফালে বেৰ এখন বোলে বেয়া হৈছে মচি দিছে সেয়াকে অকণমান উঠাইছোঁ গা চা ধুব পৰা নাই পিছৰখিনি চাই থাকিব আৰু কালি ৰাতি অকণমান দেখুৱালোঁ বাৰু কি কৰিছিলোঁ সেয়াকে অকণমান দেখুৱাইছিলোঁ আজিৰ দিনটো আৰু কেনেকৈ পাৰ কৰোঁ দেখুৱাম বাৰু ডিঙিটোত লাগি ধৰিছিলে এবাৰ আকৌ নাকেও লাগি ধৰিছে উপায় নাই নাকে ওলাব ডিঙি ওলাব চবফালে ওলাব তেতিয়াহ'লে পিছৰখিনি চাই থাকিব বৰষুণ আহিব ডাৱৰীয়া কৰিছে কোলা কৰিছে বতৰটো আলহীও আহিছে আমাৰ ঘৰলৈ বিহু খাবলৈ আলহীক সোধ পোছ কৰোঁ তাৰপাছতহে বাকীবোৰ দেখা যাব আৰু পিঠা খুন্দিলোঁ পিঠা খুন্দি আহিয়ে নাৰিকলৰ লাড়ু বনাইছোঁ আৰু গোটেইখন দেখিছেনে বিহুৰ ঘৰ মোচাই নাই লেতেৰা হৈ আছে তাৰ ওপৰতে লাড়ু বনাইছোঁ আৰু পিঠা বনাবলৈ আছে সেইটো কাৰণে ঘৰবোৰ চফা কৰা নাই কাইলৈ বিহু কাইলৈ ধুনীয়াকৈ চফা কৰিম আমাৰ ভিতৰখনত বৰ আন্ধাৰ দেখে সেইটো কাৰণে এফালে
ইয়াৰ লাৰু লস্কৰা মানে বেছি নহয়, কেইটামান নাৰিকলো নাই, সেইকাৰণে কমকৈ বনাইছোঁ বিহু বুলি। আৰু নাৰিকলৰ এইকেইটা থাকিলে ভাল লাগে। আৰু এইফালে ভতিজাজনীয়ে বনাই আছে, উঠাব নালাগে বুলি কৈছে, সেইকাৰণে উঠোৱা নাই। তথাপিও অকণমান দেখুৱাই দিছোঁ, বেছি দেখুওৱা নাই বাৰু। আৰু এইফালে দেখিছেনে গোটেইখন খিচলিং মিচলিং হৈ আছে, ভালকৈ দেখুৱাব লাগে আকৌ। মুখখন দেখুৱাই দে, এইফালে ধুনবান উঠে বোলে। Hi guys, এইজনী এইজনী লাষ্ট কৈছে, লাষ্ট কৈছে হাই। ভিডিঅ'ক লাইক কৰিব, লাইক জেতুকা সানিলোঁ। পিছত দেখুৱাবা আকৌ জেতুকা। আৰু লস্কৰাখিনি বনাই হৈ গ'ল, এটা এটাকৈ বনাই কৰি আজৰি হৈছোঁ। গাটো একেবাৰে ভাল নহয়, পানী লাগি আছে। আৰু কেৰাহী পাতি দিলোঁ, এতিয়া তেল পিঠা কেইটামান বনাম। এয়া তেল পিঠা মই প্ৰথমতে নিমখ দিয়া বনাইছোঁ। ইয়াত নিমখ দিয়াত তেল পিঠা বনালে মই সদায় নাৰিকল দিওঁ, নাৰিকল দিলে কোমল হৈ থাকে, খাবলৈও ভাল হয়। আৰু কেমেৰাটো কেনেকুৱা পোহৰ হৈছে নাজানো দেই, ইয়ে আমাৰ সেই ভিতৰৰ লাইটটো অকণমান আন্ধাৰ আন্ধাৰ হৈ থাকে, সেইটো কাৰণে। আৰু আগতেও কৈছোঁ মই, একেবাৰে লেতেৰা হৈ আছে ঘৰটো, বিহুৰ কাৰণে একে চফা কৰাই নাই, কাইলৈহে কৰিম বুলি ভাবিছোঁ। বাকীবোৰ কৰিছোঁ, কিন্তু পাকঘৰটো পিঠা চিঠা বনালে লেতেৰা হয় কাৰণে তেনেকৈ আছে। যি নহওক বাৰু, এতিয়া মই নিমখ দিয়া পিঠা কেইটামান বনাই লৈছোঁ। তাৰপাছত গুড় দিয়া কেইটামান বনাব লাগিব। সকলোবিধৰে নিয়ম এটা কৰিছোঁ। আৰু এতিয়া 8টামান বাজিলে চাগে, ৰাতি খাবলৈ বনাব লাগিব। পিঠাখিনি বনাই লৈছোঁ। তেতিয়াহ'লে কাইলৈ গৰু বিহু, সকলোৱে চাগে আয়োজন কৰিছে। আৰু ভিডিঅ'টো মই গৰু বিহুৰ দিনাখনেই শ্বেয়াৰ কৰিম, আজিতো দিবই নোৱাৰোঁ বাৰু। ৰাতি যদি হেৰি হয়, এডিট কৰিব পাৰোঁ, নিশ্চয় মই দিমেই। ৰাতিয়ে চাগে আপোনালোকে ৰাতিপুৱাই পাই যাব চাগে ভিডিঅ'টো। যদি মই সোনকালে আজৰি হৈ এডিট কৰি দিব পাৰোঁ, তেতিয়া মই ৰাতিয়ে দি দিম বুলি ভাবিছোঁ ভিডিঅ'টো। যি নহওক বাৰু, তেতিয়াহ'লে পিছৰখিনি চাই থাকিব। পিছত আৰু বেলেগ একো আয়োজন নাই, জাষ্ট কিবা এটা ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু বিহুৰ কাৰণে, যিহেতু এই ব্লগটো মই বিহুৰ কাৰণে বনাইছোঁ, বিহু কেনেধৰণে পাতিছোঁ, কেনেধৰণে আয়োজন কৰিছোঁ, তাৰে অকণ দেখুৱাই আছোঁ। তেতিয়াহ'লে পিছত লগ পাম। মই পিঠাখিনি বনাই লওঁ। হাই ফ্ৰেণ্ডছ, বহুত ৰাতি হ'ল, এতিয়া 11টা বাজিলে পিঠা বনাই ইয়াত দেখিছে। আৰু মই কৈছিলোঁ ব্লগটো মই শেষ কৰা নাই, ৰাতি শেষ কৰিম। ৰঙালী বিহুৰ কাৰণে কি কি কৰিছোঁ, কেনেধৰণে পালন কৰিছোঁ, কেনেধৰণে আয়োজন কৰিছোঁ, সকলোবোৰ দেখুৱাম বুলি কৈছিলোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু বহুত ৰাতি হৈছে যদিও মই ভিডিঅ'টো অন কৰিছোঁ, কেমেৰাটো অন কৰিছোঁ, কাৰণ কেলৈ ব্লগটো শেষ কৰি দিব লাগিব। ভাবিছিলোঁ আজি এডিট কৰিম, কিন্তু আজি এডিট কৰিব নোৱাৰিম। এতিয়া 11টা বাজিছে, টোপনিও ধৰিছে, আৰু এডিট কৰা বুলি ক'লে 1 ঘণ্টামান লাগিব। সেইকাৰণে মই ৰাতিপুৱা সোনকালে এডিট কৰিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু কাইলৈ যিহেতু গৰু বিহু হয়, বহুত কাম আছে কাইলৈ। এয়া জেতুকা খুন্দি থৈছোঁ, জেতুকা ল'বলৈ সময় হোৱা নাই। এতিয়া মই জেতুকাখিনি সানি ল'ম, তাৰপাছতে ব্লগটো শেষ কৰি দিম। এতিয়া জেতুকা সানি হোৱাৰ পাছতে আৰু বেলেগ ইয়াত নেদেখুৱাওঁ। জেতুকা আপোনালোকে কেনেকৈ লগায় বাৰু নাজানো, মই কিন্তু মোৰ ভাগে লগাম। বৰ পনীয়াও হৈছে, এইটো একচুৱেলি মিক্সিত খুন্দা হ'ল, সময় নহয় কাৰণে। আৰু আজিকালি পটাগুটিত একেবাৰে জেতুকা খুন্দা নহয়, মিক্সিতে খুন্দা হয়। সেইটো কাৰণে মই খুন্দা নাই, আমাৰ সেই ভতিজাজনীয়ে খুন্দিছিলে। ভতিজাজনীয়ে এইবোৰ কৰি দিয়ে, আৰু তাই খুন্দি দিছিলে। এতিয়া আৰু আজি বোলে জেতুকা ল'ব লাগে নখত, কিন্তু মই নখত নলওঁ, অকল জাষ্ট হেৰিতহে লৈছোঁ। নখত মই জেতুকা নলওঁ, নখত ল'ব লাগে বোলে, পোকে নাখায় বুলি কয় নখৰ আঙুলিবোৰ। সেইকাৰণে যি নহওক বাৰু, জেতুকাখিনি মই লগাই লওঁ এতিয়া। আপোনালোকে চাগে ইতিমধ্যে জেতুকা লগাই আজৰিয়ে হ'ল। মইহে বহুত দেৰি হৈছে জেতুকা লগাব পৰা নাই। আৰু বহুতেই কাম আছিলে মোৰ আজিৰ দিনটোত, বহুত বিজি হৈ থাকিবলগীয়া হৈছে। প্ৰত্যেকখিনিকে কিন্তু দেখুওৱা নাই, নেদেখুৱালেও কিন্তু বহুত কাম। আৰু এখন হাততে ল'ব পাৰিম মই এতিয়া, 2খন হাতত লগাব নোৱাৰিম, কাৰণ কেলৈনো 2খন হাতত লগালে অকণমান দিগদাৰ হয়। সেইকাৰণে এখন হাততে লগাই লৈছোঁ। তেতিয়াহ'লে লগাই লওঁ, তাৰপাছত আকৌ লগ পাম। জেতুকা আমি ডাঙৰে মই জেতুকা সানিলোঁ, নাচিব লাগিব কঁকাল ভাঙি টিং টিং।